ইহঁতিকেইটাই লাগিব মোৰ ফাৰ্মখনত মানে মোৰ ফাৰ্মখনত সদায় থাকি দিম বুলি কৈছে ৰাতিয়ে দিনে সদায় বোলে ইহঁতি ইয়াত থাকিব এটা টিভি লগাই দিম ইহঁতক এটা টিভি লগাই দিম টিভি চাব আৰু ব্ৰইলাৰক দানা দিব পানী দিব চব কৰিম বুলি কৈছে ইহঁতি স্কুলো যায় বোলে স্কুল যাব স্কুল যোৱা টাইমত হয় নাই কৰিবি ন এতিয়া সেইটো টাইমত কি কৰে আজি এতিয়া মই ভিডিঅ'টো সেইকাৰণে ৰেকৰ্ডিং কৰি থৈছোঁ যদি তেতিয়া নাযাওঁ বুলি কয় তেতিয়াহ'লে মই এই ভিডিঅ'টো দেখাই দিম সিহঁতক হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল চিৰঞ্জিত ব্লগ 2.0 আৰু মই ৰাতিপুৱা উঠি আজি দেখিছেনে বৰষুণটো দি দিছে ইমান দিনৰ মূৰত আজি বৰষুণ দিলে আকৌ এই বৰষুণ দিয়াৰ কাৰণে আমাৰ কাম ৰখি গ'ল মানে মই সেই যিখন ফাৰ্ম বনি আছে মোৰ এখন ব্ৰইলাৰ ফাৰ্ম বনাই আছোঁ সেই ব্ৰইলাৰ ফাৰ্মত আহি গ'লোঁ আৰু আহি কিনি ইয়াতে মানে এটা চাল চালে খৰচুৱা হৈ গ'ল এটা চাল আৰু সেই বাকী এটাতো থাকিলে উপায় নাই খেৰ চেৰবিলাক তিতি গৈছে আৰু ৰাতিপুৱা সেইখিনি তাতে অলপ ইফালে সিফালে যোনখিনি মানে পানীত তিতিছে সেই পানীত তিতাবিলাক অলপ ভিতৰলৈ কৰিলোঁ কৰাৰ পিছত এতিয়া এটা ছাইডত পানী নপৰা জেগাটোত বহি লৈ কিনি অলপ কাম কৰিব লাগে মানে এই বাঁহৰ খুঁটাবিলাক অলপ বনাবলৈ এই চাং ফাৰ্মৰ কাৰণে অলপ চাংখনৰ কাৰণে অলপ বাঁহৰ খুঁটা কাটিম মানে সেই তিতাডোখৰত ৰখি লৈ কিনি ৰাতিপুৱাৰ পৰা মানে আজৰিয়ে নাইকিয়া হৈছে ৰ'দ দিয়া হ'লেতো মনটো ভাল লাগিলেহেঁতেন ৰ'দ দিয়া হ'লে একদম মানে ঘৰটো চালেহেঁতেন কিন্তু উপায় নাই এতিয়া চাবও নোৱাৰিলে এতিয়া আজি নোৱাৰিব চাগে চাবলৈ আৰু ইয়াতে বহি লৈ কিনি অলপমান এক দুই ঘণ্টামান যিমানখিনি পাৰোঁ আৰু সময় অকণমান কাম এটা কৰোঁ চাংখন বনাওঁ বুলি ভাবিছোঁ তো সেইখিনি আৰু এইফালে মোৰ চখ এই কাষতে জাতিলাও লাগি আছে সেইখিনি কিন্তু ঘৰটো বনাবৰ কাৰণে অকণমান অসুবিধা হৈছে বাৰু বৰষুণৰ কাৰণে কিন্তু এই মোৰ এইখিনি যি শাক পাচলি কৰিছোঁ এইখিনি জাতিলাও ইয়াতে জাতিলাও লাগি আছে ওলমি ওলমি সৰু সৰুকৈ লাগিছে আৰু ষ্টাৰ্ট কৰিছে আৰু এইফালে ফ্ৰেঞ্চবিন আছে দেখাই আছোঁ আপোনালোকক এইবোৰ ফ্ৰেঞ্চবিন এইবিলাক ফ্ৰেঞ্চবিন লাগি আছে এইখিনি মটৰ হয় দেখিছে মটৰ এইবিলাক মটৰ লাগিছে মটৰ ফুলিছে আৰু তো ইহঁতৰ কাৰণে মানে এই শাক পাচলিবিলাকৰ কাৰণে বৰষুণটো ভালেই হৈছে মানে ইহঁতৰ কাৰণে ভাল হৈছে আৰু ইয়াতে মই কি কৰিছোঁ বডিও কেইযোৰমান দি দিছোঁ লগতে একদম সৰু ঠাই মানে ইমান বেছিও নহয় এইডোখৰ আপোনাৰ আধা কাঠালৈ কমহে আছে জেগাডোখৰ দেখিছে এই জেগাডোখৰতে মই কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ চব এইফালে এজোপা ৰঙালাও দি দিছোঁ ৰঙালাওজোপা দুই তিনিটা লাগিলেও হৈ যাব নিজৰ কাৰণে সাৰ নিদিয়ে কিন্তু দেই গোবৰ দি কিনি খেতি কৰিছোঁ গোবৰ দি কিনি কৰি খোৱা মানে চব টেষ্টে বেলেগটো আৰু সেই তাৰ আগত কেইজোপামান তিতা কেৰেলা দি দিছোঁ 3জোপা অকল নিজৰ ঘৰৰ কাৰণে হ'লেই হৈ গ'ল আৰু ইয়াতে বডি গুটি দিয়া আছে এইবিলাক বডি গুটি দিয়া আছে এইবিলাক দেখিছে এইখিনি বডি গুটি ওলাইছে ফুট মাৰিছে আৰু লাহেকৈ দুটা এটাকৈ একেডোখৰ জেগাতে মানে এই সৰু ঠাইডোখৰতে মানে কি কৰিছোঁ মই বডি গুটি দিছোঁ গোমধান দিছোঁ গোমধানৰ কেইজোপামানো দি দিছোঁ মটৰ দিছোঁ ফ্ৰেঞ্চবিন দিছোঁ বিলাহী সেইফালে বিলাহীও লাগিব এতিয়া সেইখিনি বিলাহী গছৰ সেই তাতে কণ বিলাহী আৰু লগতে ৰঙালাও আকৌ এইফালে জাতিলাওটো লাগি আছে দেখিছে আপোনালোকে তো তেনেকৈ আৰু নিজৰ ঘৰত খাব বুলি অলপ কৰি লৈছোঁ এতিয়া কামৰ মানে আজৰি নাইকিয়া হ'লে সেইখিনি মাটি পৰি আছিলে সেইখিনি মাটি কেতিয়া ৰ'দ দিয়া হ'লে মানে এইখিনিও ভিতৰলৈ আনিব পাৰিলোহেঁতেন মানুহ লগাই কিনি বৰষুণ দিলে সেইটোও কাম নাই গোটেই মানে কামখিনি চব ৰখি গৈছে আৰু বৰষুণৰ কাৰণে কিছুমানৰ কাৰণে সুবিধা হৈছে বৰষুণটো কিছুমান বস্তুৰ কাৰণে আৰু কিছুমান কামৰ কাৰণে মানে একদম অসুবিধা হৈ গৈছে উপায় নাই আৰু এইটো ঘৰটো বনি আছে এইখিনি মাটি তোলা হৈ গ'ল আধা মাটিহে উঠাব পালোঁ বৰষুণ এতিয়া দি দিলে ক'ত উঠাব পাৰিম আৰু এইখিনি আধা ঘৰটোৰ আধা সেই আধাটো মাটি দিবলৈ আছে এইবিলাক আকৌ টকৌপাত এইখিনি টকৌপাত হয় টকৌপাতবিলাক ইয়াত ৰাখি দিছিলোঁ এনেকৈ জাপি ৰাখিবলগীয়া হৈছিলে এইখিনি ৰাখিছোঁ টকৌপাতৰ কাৰণে কিন্তু ভাল বৰষুণ পালে একো অসুবিধা নাই বৰষুণ যিমানে পাব টকৌপাতো ভালেই হৈ আহিব লাষ্টিংটো বেছি কৰিব সেই টকৌপাতখিনিৰ কাৰণে ভাল সেই টকৌপাতখিনি এনেকৈ জাপি থোৱা আছে এইখিনি বৰষুণ পৰিলেও একো অসুবিধা নাই বাৰু কিন্তু চাব এতিয়া খেৰখিনিয়ে চাই লৈছে খেৰখিনি শেষ হোৱাৰ পিছতে মানে টকৌপাতে চোৱাৰ ষ্টাৰ্ট কৰি দিব মানে পিৰালি হয় সেই পিৰালিটোত পানী কিমানডোখৰলৈকে নপৰে চাওক আপোনাৰ ইয়াতে 3 ফুট 3.5 ফুটমান জেগালৈকে পানী নপৰে মানে কিন্তু এই খেৰটো যিটো আগবাঢ়ি আছে সেই খেৰটো অলপ কাটিব লাগিব এইখিনি মানতে মানে মিলাই দিব লাগিব সমানকৈ এনেকৈ গোটেই ৰাউণ্ডটো কাটি মিলাই দিব লাগিব তাৰপিছত আমি এই পিৰালিটো মানে অকণমান বহলকৈ আওলাটো ৰখাটো কাৰণ হৈছে যদি আমি ভুচি দিওঁ চাং ফাৰ্মেই কৰিম কিন্তু তলত যদি ভুচি পাৰিব হ'লে সেই ভুচিখিনি আনি থ'বলৈ এটা জেগা লাগিব ন তো ইয়াতে মানে এই পিৰালিটোতে আমি চাং পাতিম 1 ফুটমান ওখকৈ চাং পাতি কিনি তাতে আমি ভুচিখিনি বস্তাবিলাক ৰাখিম বুলি ভাবিছোঁ তো সেইকাৰণে